ইনোভেট আসামৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আগন্তুক অসম টেট পৰীক্ষাৰ বাবে এনভাইৰনমেণ্টেল ষ্টাডিজ আৰু ইংৰাজীৰ যিখন PDF গাইডবুক হ'ব সেই গাইডবুক কেইখন আমাৰ ৱেবছাইটৰ জৰিয়তে আপোনালোকক প্ৰদান কৰিম। আমি এই গাইডবুক কেইখন PDF ফৰ্মেটত আমাৰ ৱেবছাইটত আপলোড কৰি দিলোঁ। আপোনালোকে আমাৰ ৱেবছাইটত গৈ এই PDF কেইখন ফ্ৰীতে ডাউনলোড কৰিব পাৰিব। আৰু তাৰ লিংকটো যিটো ডাউনলোড লিংক হ'ব আমাৰ পেজৰ সেইটো আমি তলৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰিলে সেই ডাউনলোড লিংকটো পাই যাব। তাত গ'লে আপোনালোকৰ সন্মুখত এনেধৰণৰ এটা পেজ দেখাব। এই পেজটোৰ যিটো ডাউনলোড বটন আপোনালোকক শ্ব' কৰিব 3 নম্বৰ আৰু 4 নম্বৰত, সেই ডাউনলোড বটনটোত আপোনালোকে ক্লিক কৰিলেই এই PDF ফাইলকেইটা ডাউনলোড কৰিব পাৰিব। আৰু ডাউনলোড কৰোঁতে আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে আপোনালোকে ডাউনলোড কৰোঁতে সদায় গুগল ক্ৰোম ব্ৰাউজাৰটো ইউজ কৰিব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাহে। নহ'লে আমাৰ বহুত ইউজাৰৰ কি প্ৰব্লেম হৈছে যে তেখেতসকলে ডাউনলোড কৰোঁতে সদায় তেখেতসকলৰ সন্মুখত এটা হোৱাইট পেজ দেখায়। এই পেজটো দেখাইছে এইবাবেই যে তেওঁলোকে UC ব্ৰাউজাৰ নাইবা ভিভ', অপ' এনেধৰণৰ যিবোৰ মোবাইল ব্ৰাউজাৰ থাকে সেই ব্ৰাউজাৰবোৰ ইউজ কৰাৰ বাবে আপোনালোকৰ মোবাইলত যিটো গুগল ক্ৰোম ব্ৰাউজাৰ আছে সেই ব্ৰাউজাৰটোত যদি ব্যৱহাৰ কৰি আপোনালোকে ডাউনলোড কৰে তেন্তে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়। তো সেই গুগল ক্ৰোম ব্ৰাউজাৰটো ব্যৱহাৰ কৰিবলৈ চাব, আৰু লিংকটো আমি তলৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। বৰ্তমান আমি আমাৰ ৱেবছাইটত এই 4খন গাইডবুকে আপলোড কৰিছোঁ। আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু লগতে এনেধৰণৰ কণ্টেণ্টবোৰৰ আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো ইনোভেট আসামেই অসমৰ একমাত্ৰ ইউটিউব চেনেল য'ত আগন্তুক অসম টেট পৰীক্ষাৰ বাবে আপোনালোকক প্ৰয়োজনীয় যিখিনি ষ্টাডি মেটেৰিয়েলছ আছে সেইখিনি আপোনালোকক PDFৰ জৰিয়তে প্ৰদান কৰি আহিছে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।